হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আজি মই সমাজ বিজ্ঞানৰ ভূগোলৰ পাৰ্টটোৰ ছেকেণ্ডটো চেপ্টাৰ যিটোৰ নাম হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেম। এই পাঠটোৰ যিমানবিলাক সাম্ভাৱ্য MCQ আৰু 1 নম্বৰীয়া প্ৰশ্ন আছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা মই সকলোবিলাক ডিছকাছ কৰিম। যিহেতু মই PDF-ৰ লিংক মই দিব পৰা নাই, প্ৰব্লেম হৈ আছে, গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। আৰু মই ভিডিঅ'টোত যিবিলাক কুৱেশ্যন ডিছকাছ কৰিম সেইবিলাক প্ৰশ্ন 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে মই প্ৰশ্নবিলাক একাধিক্ৰমে আলোচনা কৰিম আৰু পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 আছে, গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হৈছে কি? কাৰ্বন ডাই অক্সাইড, CO2। কাৰ্বন ডাই অক্সাইড কিমান পৰিমাণৰ আছে? 0.035 বুলি আছে কিছুমান। আকৌ আটাইতকৈ বেছি পৰিমাণে থকা বায়ুমণ্ডলত গেছটোৰ নামটো কি? নাইট্ৰজেন আছে 78%, অক্সিজেন আছে কিছুমান 21 আছে, কিছুমান 20.08% এনেকৈ আছে, আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 2 আছে, গোলকীয় উত্তাপ বৃদ্ধি এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা, ইণ্টাৰনেশ্যনেল প্ৰব্লেম হয়। বহনক্ষম উন্নয়ন হৈছে, বহনক্ষম উন্নয়ন কাক বোলে? হোৱাট ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট? বহনক্ষম উন্নয়ন কি? বি এইটো কাৰেক্ট এনচাৰ। বিবেচনা সম্পন্ন উন্নয়ন, ডেভেলপমেণ্ট ডেটছ মিটছ দ্য নিডছ অফ দ্য প্ৰেজেণ্ট উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যন টু মিটছ দেয়াৰ নিডছ। মানে বহনক্ষম উন্নয়ন হৈছে এনে এটা ব্যৱস্থা যাৰ জৰিয়তে বৰ্তমানৰ সম্পদৰাজি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তোলা ব্যৱস্থাটো। বৰ্তমান পৃথিৱীৰ বয়স কিমান বছৰ আহি থাকে? বিটো কাৰেক্ট এনচাৰ 4600, মানে 4600 নিযুত বছৰ। পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে কিমান শতাংশ? বিটো 35%। ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ উচ্চতা প্ৰসাৰিত হৈ আছে কিমান কিলোমিটাৰ? 10,000 কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে। HSLC 2018 আহিছে, এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় বি ঔদ্যোগিক অঞ্চলত। কেলৈ ঔদ্যোগিক অঞ্চলত এচিড বৰষুণ সৃষ্টি হয়? আপোনালোকে চাব, বায়ু প্ৰদূষণ কাক বোলে? মাটি প্ৰদূষণ কাক বোলে? পিছত আছে জল প্ৰদূষণ কাক বোলে? পিছত যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাক কেনেদৰে উদ্ভৱ হয় আৰু সেই সমস্যাবিলাক কেনেদৰে মোকাবিলা কৰিব পাৰি, সমাধানৰ উপায়, এইবিলাক প্ৰশ্ন আহি থাকে, চাব। HSLC 2023 আছে, তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী হয়? বিটো কি আছে? ওজন গেছ। বায়ুমণ্ডলত থকা নাইট্ৰজেনৰ পৰিমাণ আছে, বিটো কাৰেক্ট এনচাৰ 78.08%, মই কৈছোঁৱেই। তাৰপিছত এইটো 16 নম্বৰ কুৱেশ্যনটো আহি যায়, ফিলিপিনৰ মাউণ্ট পিনাটুব আগ্নেয়গিৰিটো উদ্গীৰণ কৰিছিল কিমান চনত? চি ইজ কাৰেক্ট এনচাৰ 1991%। এইবিলাক বায়ুমণ্ডলত থকা গেছবিলাকৰ পৰিমাণটো মই দেখাই দিছোঁ। যিহেতু মই শ্ল'লি দেখাইছোঁ, আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে। 21 নম্বৰটো আহিছে HSLC 2023, তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে? যিটো কাৰেক্ট এনচাৰ ছালফাৰ ডাই অক্সাইড। এইখিনি চাই ল'ব। এতিয়া আছে ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন এণ্ড এনচাৰ। পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ মাটিৰে আগুৰি আছে? 29%। আৰু 71% কিহে আগুৰি আছে? পানীৰে আগুৰি আছে। সাগৰ মহাসাগৰ আছে। আৰু বায়ুমণ্ডল কি বোলে? এইটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা মূল কাৰণ। কেলৈ গোলকীয় উষ্ণতা বৃদ্ধি হয়? গোলকীয় উষ্ণতা বৃদ্ধিয়ে কি প্ৰভাৱ পেলাইছে বা কি সমস্যাৰ সৃষ্টি কৰিছে? গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? এইবিলাক প্ৰশ্ন আপোনালোকে চাই ল'ব। স্থলভাগ কিহৰে গঠিত? শিল, বালি, মণিক মাটি আদিৰ দ্বাৰা গঠিত হয়। পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ পানীৰে আগুৰি আছে? 71%। এইবিলাক চাই ল'ব। তাৰপিছত আছে ইয়াত পৰিৱেশৰ সমস্যাসমূহ আলোচনা কৰিবলৈ আপোনাৰ বায়ুমণ্ডলৰ স্তৰসমূহ জানিব লাগিব। ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু হাইড্ৰস্ফিয়াৰ। ৰেডিঅ' তৰংগসমূহ ক'ত হেৰি কৰি যায় বা বায়ুমণ্ডলৰ যিবিলাক মহাজাগতিক পৰিঘটনা হৈ থাকে সেইবিলাক ক'ত হয়, বা ৰিপ্লেন কোনটো স্তৰত চলে? এইবিলাক প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট, আপোনালোকে চাই ল'ব। ওজন গেছটো কোনটো স্তৰত আছে? বায়ু প্ৰদূষণৰ মূল কাৰণ কি? আগ্নেয়গিৰি উদ্গীৰণ। এইবিলাক চাই ল'ব। এইবিলাক প্ৰশ্ন আছে। ভূমিস্খলন কাক বোলে? HSLC 11-16 আহিছে, আপোনালোকে চাই ল'ব। ঢালৰ ওপৰেদি মাটি খহি যোৱা প্ৰক্ৰিয়াকে ভূমিস্খলন বোলে। ভূমিস্খলন যে আমি গুৱাহাটী মহানগৰীত দেখা যায়, যিকেইখন পাহাৰীয়া ডিষ্ট্ৰিক্ট আছে, পাহাৰীয়া ডিষ্ট্ৰিক্টকেইখনত বেছিকৈ হয়, আৰু গুৱাহাটী মহানগৰীতো ভূমিস্খলন পৰিঘটনাটো বেছি সংঘটিত হ'বলৈ ধৰিছে। এইবিলাক চাই ল'ব আপোনালোকে। বৰ্তমান পৃথিৱীৰ কিমানখন দেশ মৰুকৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে? প্ৰায় 100খন দেশ। পৃথিৱীৰ সৰ্বমুঠ দেশ কিমান আছে? তাৰে ভিতৰত অধিকাংশ চাহাৰা মৰুভূমি ক'ত আছে? আফ্ৰিকা মহাদেশত চাহাৰা পৃথিৱীৰ বৃহত্তম মৰুভূমি হয়। পৰিৱেশ মানে কি? পৰিৱেশ মানে পাৰিম আমি জৈৱিক আৰু অজৈৱিক উপাদানেৰে যি পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰিছে সেইটোৱে পৰিৱেশ বোলে, বা আমাৰ চাৰিওফালে থকা গছ গছনি আগতে পাইছিলোঁ আমি, তেনেকৈও লিখিব পাৰে। দুটা সেউজগৃহ গেছৰ নাম লিখিবলৈ যায়, মিথেন আৰু আৰ্গন। আৰু এটা বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে এচিড বৰষুণ। এচিড বৰষুণ কিয় হয়? এচিড বৰষুণ কোন গেছৰ দ্বাৰা হয়? এচিড বৰষুণৰ প্ৰভাৱ কেনেকৈ পৰে? সেইবিলাক চাই ল'ব আপোনালোকে। খৰাং অৱস্থা কাক বোলে? বহুত দিনৰ বাবে বৃষ্টিপাতৰ অভাৱ বোলে, তাক খৰাং অৱস্থা বোলে। বান্ধ কি? হোৱাট ইজ ৱাটাৰ ডেমছ? এইবিলাক চাই ল'ব। মৰুকৰণ কাক বোলে? এইটো 2022 আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে, আপোনালোকে চাই ল'ব। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মানে যিটো উৎপাদনক্ষম, য'ৰ পৰা প্ৰডিউচ হৈ থাকে কৃষিকাৰ্যসমূহ কি কৰে? উৎপাদন হৈ থাকে, তাৰপৰা সেই ভূমিডৰাক গৈ যে মৰুভূমিলৈ পৰিণত হয়, তাত বালি থাকিব, তাত কি হৈছে? কৃষিকাৰ্য নহ'ব, লাষ্টত কি হ'ব? কেকটাছ জাতীয় উদ্ভিদ গজিব, তেনেকুৱা ধৰণৰ। এইবিলাক প্ৰদূষণ কাক বোলে? HSLC 19 আহিছে, অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এইবিলাক।
পৰিৱেশৰ আঞ্চলিক সমস্যা বুলিলে কি বুজা কোনো অঞ্চলত সৃষ্টি হয় আঞ্চলিক সমস্যা আন্তঃৰাষ্ট্ৰীয় সমস্যা কাক বোলে আন্তঃৰাষ্ট্ৰীয় সমস্যা এটা উদাহৰণ কি আমি গোলকীয় উষ্ণতা বৃদ্ধি দেখুৱাব পাৰোঁ সেইটো এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা পৃথিৱীৰ প্ৰত্যেকখন দেশৰ ইয়াৰ পৰা যায় যিবিলাক ঔদ্যোগিকভাৱে আগবঢ়া দেশ আছে সেইবিলাকে কি কৰিছে উদ্যোগ খণ্ডৰ প্ৰসাৰতাৰ বাবে কি কৰিছে যিসমূহ বনাঞ্চল আছে বনাঞ্চলসমূহ ধ্বংস কৰিছে আৰু কি হৈছে উদ্যোগ খণ্ডৰ দ্ৰুত প্ৰসাৰতাই কি কৰিছে যিসমূহ আছে বায়ুৰ প্ৰদূষণ কৰিছে এনেদৰে কি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ হৈছে কি হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড এইবিলাক সেউজগৃহ গেছসমূহৰ প্ৰভাৱ বৃষ্টি সেউজগৃহ গেছসমূহে কি কৰে তাপবিলাক বেছিকৈ শোষণ কৰি লয় যাৰ ফলস্বৰূপে পৃথিৱীৰ উত্তাপ সাধাৰণ উষ্ণতা বৃদ্ধি পাইছে যাৰ ফলস্বৰূপে পৃথিৱীৰ 2 মেৰু অঞ্চলত থকা বৰফবিলাক গলিবলৈ ধৰিছে আৰু গলিত বৰফৰ ফলস্বৰূপে যিবিলাক সমুদ্ৰ পৃষ্ঠৰ দ্বীপ আছে সেই দ্বীপসমূহ লাহে লাহে কি কৰিছে ডুব যাবলৈ লৈছে আৰু কি কৰিছে পৃথিৱীখনক এটা ভয়াৱহ সমস্যাই আগুৰি ধৰিছে এনেবিলাক প্ৰশ্ন যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক যদিহে চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগৰীয়া বন্ধু বান্ধৱ সকলোলৈকে মোৰ চেনেলটো আগবঢ়াই দিয়ক আৰু মই আগন্তুক দিনত মই যিহেতু ষ্টেপ ৱাইজ মই HSLCৰ যিবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন যেনেকুৱা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কাটি অনা পেপাৰসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে সেইখন পেপাৰৰ দ্বাৰা আপোনালোক উপকৃত হ'ব 2024 বৰ্ষৰ পৰীক্ষাৰ কেনেকুৱা ধৰণৰ নতুন কুৱেশ্যন আহিব কেনেকৈ এইবাৰ কুৱেশ্যন কাটিব সেইবিলাক সকলো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম ধন্যবাদ জয় অসম।